বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90 নামৰ এই ইউটিউব চেনেলৰ পৰা আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আকৌ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, মানে কৃত্ৰিম প্ৰজনন। গৰুক আমি কেনেকৈ কৃত্ৰিম প্ৰজনন কৰাব পাৰোঁ, যাক আমি আৰ্টিফিচিয়েল ইনসেমিনেশ্যন ক'ব পাৰোঁ। ইয়াক কোনো ধৰণৰ মতা গৰুৰ প্ৰয়োজন নাই। মতা গৰু অবিহনে আমি কেনেকৈ কৃত্ৰিমভাৱে গৰুক প্ৰজনন কৰাই পোৱালি জন্ম দিব পৰা যায়, এইটো হ'ল কৃত্ৰিম প্ৰজনন পদ্ধতি। যাক বেজী বুলি কওঁ। বেজী মাৰাৰ পিছত কি হয়, ক্ৰছ ব্ৰীডৰ জন্ম হয়, এটা পোৱালিৰ জন্ম হ'ব, সেইটো হ'ব ক্ৰছ। সাধাৰণতে লোকেলৰ পৰা ক্ৰছটো হয়, লোকেলৰ পৰাই এই ক্ৰছটো হয়। গতিকে আপোনালোকৰ ঘৰত থকা গৰুটোক কৃত্ৰিম প্ৰজনন কৰাব পাৰে, আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিব পাৰে। কৰিলে আপোনালোকৰ বহুতো লাভ হ'ব, কাৰণ আপোনালোকৰ এই লোকেল গৰুৰ পৰা আপোনালোকে এটা ক্ৰছ ব্ৰীড পাব, ক্ৰছ ব্ৰীড পোৱালি পাব। তেনেকুৱা পোৱালিৰ সাধাৰণতে আমাৰ লোকেলতকৈ বহু গুণে দাম বেছি, আৰু সেইটো পোৱালিৰ গাখীৰটো বেছিকৈ দিয়ে। আমাৰ লোকেলতকৈ বহুত গুণে গাখীৰ বেছি দিয়ে। আমাৰ লোকেল গৰুৰ সাধাৰণতে 1 পৰা 1.5 লিটাৰ বা 2 লিটাৰ গাখীৰ হয়, কিন্তু দেখা যায় ক্ৰছবিলাকৰ আপোনাৰ 20 পৰা 30 কেজিলৈকে গাখীৰ দিয়ে। কিছুমান গৰু আছে ইমান হাই কোৱালিটিৰ নহ'লেও আপোনালোকৰ গৰুটোতো 10-15 লিটাৰ গাখীৰ দিব। গতিকে আপোনালোকৰ যদি এটা বেজীৰ দ্বাৰা জন্ম হোৱা পোৱালিটো যদি ইমান গাখীৰ দিয়ে, গতিকে আপোনালোকে কৃত্ৰিম প্ৰজনন কৰাটোৱে ভাল। মোৰ দেখা মতে আপোনালোকে কৃত্ৰিম প্ৰজনন কৰক, যাক আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কোৱা হয়। আমি সাধাৰণতে AI বুলি কওঁ। গাঁৱৰ ভাষাত মানুহবিলাকে বেজী বুলি কয়, বস্তুটো বেজী দিয়া বুলি কয়, কিন্তু এইটো বেজী নহয়। এইটো AI জ্ঞানৰ সহায়ত এইটো পুশ কৰা হয়। এইটো হ'ল AI জ্ঞান। আমাৰ BFA ছাৰে আমাৰ ডিছপেঞ্চাৰীত এইটো AI কৰি আছে। মই সাধাৰণতে এজন মন্ত্ৰী হিচাপে কাম কৰি আছোঁ। আমাৰ BFA ছাৰে এইটো কৰি আছে, কৰিল বস্তুটো। এইটো AI কৰাৰ পিছত সাধাৰণতে নাকত অলপ সংগাই দিব লাগে, মানে গৰুটো কেনেকৈ মানে এইটো কৰে, মানে চোৱাৰ কাৰণে দিব লাগে। নাকত দিলে মানে গৰুটো ফিল কৰে, আমরা উঠেছি বলে এটা ফিল আহে, এই কারণে মানে নাকত দিয়া হয়। ইয়ার একো আৰু মানে নাই, প্ৰয়োজন নাই। গৰুটো মানে কৰা হ'ল, এতিয়া গৰুটো এৰি দিব। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। ধন্যবাদ থাকিল বন্ধুসকলক, যিমান পাৰে আমাৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব। বন্ধুসকল থেংক ইউ। আপোনালোকক আমাৰ এই ভিডিঅ'ৰ পৰা আকৌ